ছাত্ৰ ছাত্ৰীসকল, আমি আজি এডজেক্টিভৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। হোৱাট ইজ মিন বাই এডজেক্টিভ? এন এডজেক্টিভ চেজ something about a noun or a pronoun। অৰ্থাৎ নাউন, প্ৰনাউন আদি অইন পদৰ গুণ, দোষ, অৱস্থা, পৰিমাণ আদি বুজোৱা পদক এডজেক্টিভ বোলে। এডজেক্টিভৰ উদাহৰণ হিচাপে থিন, ফেট, থাৰ্ষ্টি, চাই, ষ্ট্ৰং, ৰিলেক্স, স্কেয়াৰ্ড, অল্ড, য়ং আদি এইবোৰ হ'ল আমাৰ এডজেক্টিভৰ উদাহৰণ। সকল, আমি ইয়াৰ উপৰিও এডজেক্টিভবোৰক আমি দোষ বুজোৱা, গুণ বুজোৱা বা পৰিমাণ বুজোৱা বা ঠিক তেনেদৰে অৱস্থা বুজোৱা, সংখ্যা বুজোৱা আদি কিছুমান এডজেক্টিভ ব্যৱহাৰ কৰা হয়। যেনে দোষ বুজোৱা বুলি ক'লে আমি এংৰি, ক্ৰুৱেল। তাৰপিছত গুণ বুজোৱা বুলি ক'লে চুইট, হোৱাইট। তাৰপিছত আমি পৰিমাণ বুজোৱা বুলি ক'লে মেনি, মাষ্ট, ফিউ। অৱস্থা বুজোৱা শব্দ বুলি ক'লে হেপি, প'ৰ। আকোঁঠা শব্দ ওৱান, টু আদি। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় বুজি পাইছা আৰু আমি আজি ভিডিঅ'টো সামৰিব ওলাইছোঁ। যদি তোমালোকৰ ইয়াত কিবা সুধিব লগা কথা থাকে তোমালোকে কমেণ্ট কৰি জনাবা। ধন্যবাদ।